এইবাৰে মেট্ৰিক পৰীক্ষা ইতিহাস হ'ব নেকি? আমাৰ হাতত যি খবৰ আহিছে 12 জুনৰ ভিতৰত শিক্ষা সংসদেও এই দ্বাদশ শ্ৰেণীৰ ফলাফল দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ইপিনে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ যে এইবাৰ কোনো শিক্ষাৰ্থী অনুত্তীৰ্ণ নহয়। শিক্ষা সংসদে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কিন্তু সম্পূৰ্ণ খবৰ জনাৰ আগতে তোমালোকে এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে চাইবা আৰু শিক্ষা সংসদৰ যিকোনো আপডেট অতি সহজে আৰু সঠিক সময় লাভ কৰিব পাৰে। প্ৰথমতে এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছোঁ এটা অত্যন্ত ভাল খবৰ যে এইবাৰ এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাত কোনো শিক্ষাৰ্থী ফেইল নহয়। অসম ছাত্ৰ পৰিষদক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শিক্ষা সংসদে আৰু ইয়াৰ ওপৰত তোমালোকে বহুকেইটা টুইট ইয়াত দেখা পাইছে। তোমালোকে এই টুইটবোৰ যদি ভালকৈ পঢ়ে তেনেহ'লে তোমালোকে ইয়াত বুজিব পাৰিব যে এইবাৰ এইচএছ প্ৰথম বৰ্ষৰ পৰীক্ষাত কোনো শিক্ষাৰ্থী ফেইল নহয়। সকলো শিক্ষাৰ্থীকে পাছ কৰাই দিব শিক্ষা সংসদে। মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিব, কিন্তু এইবাৰ আপোনালোকে জানে যে কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাছিলে। গতিকে মই ভাবোঁ যে ৰিজাল্টটো অন্তত এনেকুৱা হওক, ভগৱানৰ ওচৰত কামনা কৰিম যাতে আমাৰ ল'ৰা ছোৱালীখিনিৰ আগৰ তুলনাত ৰিজাল্টটো যাতে বেয়া নহয়। কাৰণ এইবাৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী হৈছিল। 12 জুনৰ ভিতৰত হ'ব পাৰে। আমাৰ হাতত যি খবৰ আহিছে নিশ্চিত খবৰ বুলি মুহূৰ্তলৈ কোৱা নাই, যিটো আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী বা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব। আমাৰ হাতত যি খবৰ আহিছে 12 জুনৰ ভিতৰত শিক্ষা সংসদেও এই দ্বাদশ শ্ৰেণীৰ ফলাফল দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।